প্লিজ ভগৱান আজি যে তাইক কথাটো ক'ব পাৰোঁ। ডিকি হৈছেনে তোৰ? ৰ হৈছে ৰ। আহ সোনকাল কৰ। ঐ কি চেণ্ট লগাইছ তই? ইমান ধুনীয়া গোন্ধাইছে যে। মই লগোৱা নাই, ভণ্টিয়ে লগাইছে কিজানি। ঐ তই মুখত কি হৈছ? কিয়? এনে সুধিছো, মানে তোক আজি বহুত ভাল লগা হৈছে। ইমান কিয় লেঙেৰি পকাইছে? কিবা ক'ব লগাইছে ডাইৰেক্ট ক। তই কেনেকৈ গম পালি মই যে তোক কিবা ক'ব খুজিছো? জানো দেই। জানো যদি কৈ দে না প্লিজ। কি? ভাল পাওঁ বুলি। তই পাগল হৈছ, মই নোৱাৰো দে ক'ব। কৈ দিবি না প্লিজ। প্লিজ ছাৰ প্লিজ। মই তোমাক কৈছো নে মই তোমাৰ ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰিম বুলি? প্লিজ ছাৰ, মই আপোনাৰ গাঁৱৰে ল'ৰা। যোৱা তোমাৰ পৰা বাহিৰলৈ যোৱা। ইয়াত গাঁৱৰ লগত কোনো সম্পৰ্ক নাই। দাদা ভিতৰত যাব পাৰিমনে মই? তুমি অলপ বহাচোন দেই, মই ছাৰক গৈ এবাৰ সুধি আহোঁ। ৰবা দে ভাইটি, ছাৰ অলপ বিজি আছে, তুমি 1 ঘণ্টা দেৰিকৈ লগ কৰিবা। ছাৰ বহুত খঙাল মানুহ ন? তুমি ভয় নকৰিবা ভাইটি, তুমি ভবাৰ দৰে ছাৰ খঙাল নহয়। ছাৰ বহুত ভাল মানুহ। তেনেহ'লে অলপ আগতে যোৱা মানুহজনটো তেখেতৰ গাঁৱৰে আছিল। তথাপিও যে তাতেতো মই অন্য গাঁৱৰ। নাই ভাইটি, মানে তেখেতক সৰুৰে পৰা সেই গাঁৱৰ মানুহবোৰে বৰ অন্যায় কৰিছে। সেইকাৰণে সেই গাঁৱৰ মানুহবোৰক তেখেতে ইমান ভাল নাপায়। কেনেকুৱা অন্যায়? ক'ব গ'লে বহুত কথা, যিহেতু তুমি মোক সুধিছা তথাপিও অকণমান কওঁ। ঐ আজি গধূলি আমাৰ ঘৰত পূজা আছে, তই সকলোৱে যাবি? হ'ব দে যাম। আৰু ভাস্কৰ তইও যাবি? মই তইও কিন্তু। আৰে কোনো কিন্তু নাই, ফ্ৰেণ্ড বুলি যদি ভাব যাবি। ওলাবি আমিও যাম নহয়। যাবি? মই যাওঁ দেই এতিয়া। ক'লি নে নাই তই? নাই অ'। কিয়? এনেকৈয়ে কিছুদিন পাৰ হ'ল। তাৰ লগৰবোৰেও সিহঁতৰ কথাবোৰ গম পোৱা হ'ল। তুমি ইমান কিয় দেৰি কৰা নো? তোমাৰ কাৰণে ইমান পৰে ৰৈ আছো আমি। কিয় সুধিছ? নাজানো নেকি তোক যে আমাৰ ভাল লাগে? বহা
আচ্ছা তোমালোকক ইমান দিনে যিখিনি শিকাইছিলোঁ তাৰে ভিতৰত আজি দুটামান টেষ্ট ল'ম দেই। তই ভালকৈ পঢ়ি আহিছে নে নাই? ভাস্কৰ, তোমাৰ ধ্যান ক'ত আছে? মই যে কিবা সুধি আছোঁ শুনিছা নে নাই? চৰি ছাৰ। আচ্ছা তোমালোকে কোৱাচোন বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? কুমাৰ ভাস্কৰ। বৰ্ষা? বৰ্ষা নহয়, বৰ্মা। কুমাৰ ভাস্কৰ বৰ্মা। ভাস্কৰ, একচুৱেলি তোমাৰ কি হৈছে কোৱাচোন? তোমাৰ মনটো বেলেগত যে? প্ৰেম ছাৰ, প্ৰেম। নাই ছাৰ, এনেই। হ'ব, কিছুমান কথা নকলেও বুজি পাওঁ। ঘৰত ভালকে পঢ়িবা। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ঐ ডিকি, তাৰ একচুৱেলি কি হৈছেনো? কি হোৱা বুলি কওঁ তোমাক? সি আচলতে তোমাক ভাল পায়। মোক বহুত দিনৰ পৰাই তোমাক ক'ব দি আছে, কিন্তু ময়ে তোমাক কোৱা নাছিলোঁ। বিক্ৰমে এদিন তাক পূজালৈ নিমন্ত্ৰণ কৰাত বন্ধুত্বৰ খাতিৰত সিহঁতৰ ঘৰলৈ গ'ল। বিক্ৰম, অ বিক্ৰম। আৰে তই আমাৰ ঘৰত কিয় আহিছ? নাই মানে বিক্ৰমেহে মাতিছিল, তো সেইকাৰণে আহিলোঁ। আৰে গমে মাতিছে, ওলাই যা, ইয়াৰ পৰা ওলাই যা। আৰে ভাস্কৰ, তই আহিছ? আৰু দেউতা, তুমি তাক কিয় তেনেকৈ কৈছা? তাক মইহে মাতিছোঁ। অসভ্য, তই মাতিছ। ৰাইজে যদি গম পায় আমাকো এঘৰীয়া কৰি থৈ দিব। ওলাই যা ইয়াৰ পৰা। আৰে ভাস্কৰ, ভাস্কৰ শুনচোন। অ' ভাস্কৰ, শুনাচোন। তুমি সেইদিনা ডিকিক কি কৈছিলা? চৰি, মোৰ অলপ ভুল হৈ গ'ল। কিয়? কি ভুল কৰিলা? ক'ব নালাগিছিল কিজানি। মানে তুমি কি ধেমালি কৰিছিলা? আৰু টিউচনৰ সময়ত মোৰ ফালে কিয় চাই থাকা? এনেই কিবা এটা ভাল লাগে আৰু। ভাল লাগিলে চাই থাকিবা নেকি? যদি ভালে লাগে, ইমান ভয় কৰি আছা কিয়? নাই, ভয় লগা নাই মানে। ব'লা এতিয়া যাওঁ। দাদা, ট্ৰেজেডিৰ মাজতো আপুনি কিছু লাভ ষ্টৰী মিক্স কৰি দিলে। চৰি ভাইটি, কথাক কথাই ওলাই গ'ল, বেয়া নাপাবা। নহয় দাদা, কওকচোন, ছাৰৰ বিষয়ে অলপ জানি লওঁ। সিদিনাখন মই তেখেতৰ পদূলিৰে গৈ আছিলোঁ আৰু দেখিলোঁ তেখেত ভৰিখনত জোৰকৈ টিপা মাৰি ধৰি আছিল। আৰে কি হ'ল তোৰ? চাও 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 চাও, বেছিকে ডুব পালি নেকি? নাই অ', ইপিনে শিল এটা বাগৰি গৈছে। বলচোন, বল বল, ঘৰত বল, উঠ। বহুত বিষাইছে। ৰাইজৰ দুই এজনে মোক তাৰ ঘৰলৈ যোৱা দেখি ৰাইজমেল পাতি মোকো দণ্ডনীয় কৰিলে। আৰে তোমাৰ কি হ'ল? নাই, এনেই অলপ দুখ পালোঁ। সাৱধানে থাকিব নোৱাৰা অলপ? আহা, ইফালে আহা।
একচুৱেলি তোমাৰ হৈছে কিনো? বহুত দিনৰ পৰা লক্ষ্য কৰি আছো, তুমি ক'বাত থাকা, তোমাৰ মনটো ক'বাত থাকে। তুমি এনেকে থাকিলে মোৰ কিবা ভাল লাগে নেকি? তেনেকুৱা একো কথা নাই মানে বাহ, আজিকালি তহঁত দুইটা পাত্তাই নিদিয়া হলি। আৰু বৰ্ষা, তোৰ কি হ'ল? আৰে হবইতো এনেকুৱা, নিজৰ মনৰ মানুহজনৰ কিবা এটা দুখ পাইছে, তেতিয়াতো অলপ দুখ লাগিবই ন। ডিকি, তই আৰু ভাস্কৰৰ লগত টিউচনত যোৱাটো বন্ধ কৰ। মই আৰু গাঁৱৰ মানুহৰ গেলানি কথা শুনিব নোৱাৰা হৈছো। ভাস্কৰ, তোমাৰ লগত দেখা সপোনবোৰ চাগে আমাৰ কেতিয়াও পূৰণ নহ'ব। তুমি হঠাৎ এনেকৈ ক'লা, মই কথাটো গম নাপালো। নহয়, মানে এতিয়া ডাঙৰ হ'লো, আগতকৈ জ্ঞান বাঢ়িল, ভৱিষ্যতবোৰ দেখা পোৱা হ'লো। আৰে তুমি আজি কিয় ইমান চিৰিয়াছ হৈছা? আমি সম্পৰ্কটো এতিয়াই ভাঙি পেলাব লাগিব। কিয়? কিয়নো দেউতাই আমাৰ সম্পৰ্কটো কেতিয়াও একচেপ্ট নকৰে। কাৰণ তোমালোক সমাজৰ এঘৰীয়া। মই মা দেউতাক অৱজ্ঞা কৰিব নোৱাৰো। গতিকে আমি আমাৰ ৰিলেশ্যনটো আগ নবঢ়াই ভাল। তোমাৰ একো মাতবোল নাই যে? হ'ব দিয়া, যিহেতু তুমি সম্পৰ্কটো ৰাখিব বিচৰা নাই, গতিকে সম্পৰ্কটো ভাঙি পেলোৱাই ভাল। আমি কথা পাতি থাকোঁতে সময়টো কিজানি পাৰে হ'ল। হয় দাদা, 1 ঘণ্টা পাৰ হ'ল। তে যোৱা ছাৰৰ তাত যোৱা, কথা পাতা। মে আই কাম ইন ছাৰ? য়েছ, কাম। Documents. Xerox কপিবোৰ আনিছানে? আনিছো ছাৰ। এইজনী কোন? ওহো, সরি স্যার।
ছাৰ এইজনী মোৰ হ'বলগীয়া ৱাইফ। ঠিক আছে, যদি তুমি আমাৰ শ্বৰ্ট লিষ্টত আহা আমি তোমাক নিশ্চয় যোগাযোগ কৰিম। তুমি এতিয়া যাব পাৰা। ইউ মে গো নাও। থেংক ইউ ছাৰ। বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই। বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই। দুখে এখন সভ্য সমাজৰ অৱহেলাৰ কাৰণে মই জীৱনত কিমান হেৰুৱালো। সঁচা অৰ্থত ক'বলৈ গ'লে এয়া যেন সমাজ যাৰ কাৰণে কাৰোবাৰ জীৱনত অকণো সুখ নহয়। ভগৱান ৰচিলা